Andavoy. Saya ngomong kata-kata sebelah এইটো কাম আপোনালোকে নকৰিব চাওক এইখন মানে এনেদৰে ইয়াত পৰি থাকিলে ভাল নালাগে আপোনালোকে পৰি ল'ব পৰা নাই ব্ৰেক হেল্ল' ভিউৱাৰ্ছ গুড মৰ্ণিং ফ্ৰম তিতাবৰ মই প্ৰস্তুত আপোনালোকক ইউটিউব চেনেল ৰঙিলৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ এতিয়া তিতাবৰত আৰু ইয়াৰ পৰা আমি গৈ আছোঁ কাজিৰঙা আৰু বাছ ইয়াত দেখিছোঁ লাইন পাতি আছে আৰু আমি যাওঁ এখন বাছত সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে আজি আমি তিতাবৰৰ প্ৰাগজ্যোতিকাৰ পৰা এডুকেশ্যন ট্ৰিপ হিচাপত বা পিকনিক বুলি ক'ব পাৰি সকলো ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট গৈ আছোঁ কাজিৰঙাৰ কহৰা আৰু আমি অহা বাছখনত আহিছে মনীষ ছাৰ ৰঞ্জিত ছাৰ সকলোৱে ভিতৰত ফূৰ্তি কৰি আছে নাচি আছে ময়ো নাচিম আপোনালোকক দেখাম আৰু লগতে কাজিৰঙাৰ পৰিৱেশো দেখাম চ' ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব আৰু আমি 35 কিলোমিটাৰমানৰ পাছত পামগৈ কাজিৰঙা আৰু চাওক ইয়াত এটা বস্তু দেখিছোঁ ইয়াত পৰি আছে মানে আপোনালোকে 26 জানুৱাৰীৰ পাছত পৰি আছে এইটো কাম আপোনালোকে নকৰিব চাওক এইখন মানে এনেদৰে ইয়াত পৰি থাকিলে ভাল নালাগে আপোনালোকক বুলি কোৱা নাই আপোনালোকে কৰা নাই কিন্তু যোনে কাম কৰিছে এইটো কৰিব নালাগে আমি কাজিৰঙালৈ গৈ থাকোঁতে ইয়াত পেচাব কৰিবলৈ ৰৈছিলোঁ কিন্তু ৰৈ থাকোঁতে দেখিলোঁ ইয়াত চাওক এখন দেখিছে আপোনালোকে পৰি থকা পাইছিলোঁ এইটো কাম নকৰিব আপোনালোকক কোৱা নাই যোনেই কৰিছে সেইজনক কৈছোঁ আপোনালোকে গাত পাতিও ল'ব নালাগে বা যোনজনেই কৰিছে সেইজন ব্যক্তিৰো যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে এই কামটো নকৰিব চ' আমি এতিয়া এখন লৈ যাম উল্টা হৈছে বাৰু ভালকৈ থৈ দিম আৰু ব'লক এতিয়া আমি গৈ থাকোঁ কাজিৰঙা গাড়ীৰ ভিতৰত নাচিব ছাৰে ক'ব কেনেকৈ নাচিব আমি এতিয়া বোকাখাটত চাহ খাবলৈ ল'লোঁ আৰু ইয়াত পেৰা খাইছোঁ স্পেচিয়েল ইয়াত আমি চাহ খালোঁ আৰু এতিয়া আমি পুনৰ যাম কেনি যাম ফাইনেলি আমি আহি পাই গ'লোহি কহৰা এয়া চাওক আমি অলপ দেৰি হ'ল অহাটো দেৰি হ'ল মানে আমি পূৰা এনজয় কৰা ফূৰ্তি কৰি আহিছোঁ আৰু বাকীবোৰ বাছ এইখন চাওক বাকী 5খন পালেহি আমি একেবাৰে শেষত আহিছোঁ পূৰা ফূৰ্তি কৰি আহিছোঁ মই এতিয়া এনেকৈ এতিয়া তললৈ নামি আহিছোঁ ব'লক আমি গৈ থাকোঁ এয়া চাওক ইয়াত বহুতো ডাঙৰ ডাঙৰ হিল আছে আৰু বহুতো ধুনীয়া পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশ আৰু এতিয়া আপোনালোকে ইয়াৰ পৰা এটা চিনেমেটিক শ্বট চাই লওক কুঁৱলী ফাকেৰে স্মৃতিৰে খিলা পাত পৰিম বুলি ভয়ো লাগে ইমান আপোনালোকক চিনেমেটিক শ্বট নেদেখুৱাওঁ আৰু এতিয়া আমি ইয়াৰ পৰা বেলেগ এফালে গৈ থাকোঁ ব'লক বেলেগ এফালে যাওঁ মানে মই বেলেগ এফালে যাম কিন্তু তাৰ আগতে কৰি লওঁ ব্ৰেকফাষ্ট চাহ দি আছে আমাৰ হৰেণ দাই চাহ কি দিছে আপুনি Andavoy. কি আকৌ আছে দিয়ক Andavoy.
এই বনিলে আপোনাৰ আমি এটা ব্ৰেকফাষ্ট কৰি পিনি ইয়াতে আহিছোঁ আৰু চাওক ষ্টুডেণ্টবোৰ ইয়াত এনেদৰে ফটো মাৰি আছে ইয়াত দেখিছে আৰু আমি এতিয়া যাওঁ ওপৰলৈ যাওঁ গৈ থাকোঁ ওপৰত এতিয়া আমি এনেদৰে পাহাৰৰ ওপৰলৈ উঠি আহি আছিলোঁ আৰু আহি থাকোঁতে দেখিলোঁ চাওক এয়া আঁতৰত এজোপা গছ এজোপা মানে বহুত গছ আছে গছ মানে কি গছ এজোপা হৈছে ৰবৰৰ গছ চাওক এয়া গছজোপাৰ ছাইডটো এনেকৈ কাটি দিছে আৰু ইয়াত এনেদৰে কি বুলি ক'ম এতিয়া মানে কিবা এখন লগাই দিছে কাৰণ এনেকৈ আঠাটো আহি ইয়াত পৰিব আৰু ইয়াৰ পৰা ইয়াত বটলত জমা হ'ব আৰু এইজোপা হৈছে ৰবৰ গছ আৰু এই আঠাৰ পৰা ৰবৰ প্ৰস্তুত কৰিব তো চাই লওক এইজোপাই হৈছে ৰবৰৰ গছ আৰু ইয়াত চাওক কিমান অসংখ্য ৰবৰৰ গছ আছে এইবোৰ সকলো ৰবৰে গছ নিশ্চয় চাওক হাজাৰ হাজাৰ লাখ লাখ ইয়াত ৰবৰৰ গছ আছে এনেদৰে এই কাজিৰঙা নেশ্যনেল পাৰ্কখন অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত এই পাৰ্কৰ এৰিয়া হৈছে 430 কিলোমিটাৰ স্কোৱাৰ আৰু এই পাৰ্কখন এষ্টাব্লিছ হৈছিল 1908 চনত লগতে 1985 চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ প্লেচ হিচাপে ঘোষণা কৰিছে এই সকলোবোৰ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত পঢ়িব পাৰিব মই এতিয়া পাহাৰৰ ওপৰৰ পৰা তললৈ গৈ আছোঁ এয়া চাওক মাই গড পৰিলোঁ সঁচাকৈ পৰিলোঁ ৰ'ব পৰা নাই ব্ৰেক যেন তেনে এইজোপা গছত আহি বাচিছোঁ লাহে লাহে হওক চাওক কিমান ওপৰৰ পৰা এনেদৰে আহিলোঁ খুবেই সাৱধান হোৱাটো জৰুৰী মই যিহেতু মানে আপোনালোকৰ বাবে এনেদৰে ভিডিঅ' কৰি আছিলোঁ আৰু সেইবাবে ইমান গুৰুত্ব দিয়া নাছিলোঁ পৰিম বুলি কিন্তু আহি যেন তেনে এবাৰ এজোপা গছত ধৰি ৰৈছোঁ আৰু এতিয়া আমি ওপৰৰ পৰা পাহাৰৰ পৰা আমি আহি ইয়াত পাই গ'লোহি মানে বহুত ৰিক্সি আছিলে কাৰণ নামি আহি থাকিলে দৌৰি যেন তেনে এজোপা গছত ধৰি বাচিছোঁ আৰু এতিয়া চাওক এইফালেও এটা পাহাৰ আছে যদি দেখিব পাইছে এইটো বহুত ধুনীয়া এতিয়া আমি পুনৰ ইয়াৰ পৰা আমাৰ স্পটলৈ যাম এইটো দাম কিমান দাম এইটো 150 চ' তেতিয়া আপোনালোকে দেখিছে মই কাজিৰঙাৰ এই গেষ্ট হাউচৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এতিয়া মোৰ পাছলৈ আপোনালোকে দেখিছে এইটো কাজিৰঙাৰ কহৰাৰ গেষ্ট হাউচ হয় গেষ্ট হাউচৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাম ওপৰলৈ উঠি গৈ আছোঁ এতিয়া চাউথ কিবা গোটেই হৈ আছে ফুল চাউথ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰত এইটো চাওক কাজিৰঙা কহৰাৰ গেষ্ট হাউচ হয় ইয়াত আপোনালোকে পাৰ নাইট 1000 টকা দি থাকিব পাৰিব এচিত আৰু এচি নহ'লে পাৰ নাইট 500 টকা বৰ্তমান খোৱা বোৱা হোটেল এতিয়ালৈকে দিয়া নাই মানে ক'ভিডৰ পাছৰ পৰা বন্ধ ৰাখিছে আৰু অকণ মিঠা ভাজি এইটো তাৰপিছত এইটো ভাত বনি আছে হ'ল আৰু আমাৰ এইটো মাংস হ'ল মাংস এইটো চিকেন আছে আৰু এইফালে তোমাৰ মাছ ফ্ৰাই আৰু আছে আৰু আমাৰ চালাড বনি আছে এতিয়া চালাড বনি আছে আৰু এইফালে জ্বলা ভাজি আছে আৰু এইটো পনীৰ আহি কেনেকুৱা লাগিছে মজা লাগিছে আৰু মানে এইটো আমাৰ প্ৰাগজ্যোতিকা গোটেই ফেমিলিটোৰ কাৰণে এইটো এনজয়েবল দিন আমি সদায় এনজয় কৰি আছোঁ আজিৰ দিনটোৰ কাৰণে লকডাউনৰ পিছত আমি এনেকুৱা এটা পৰিৱেশ পাব পাৰিম ভবা নাছিলোঁ মানে ভাল লাগিছে খালো বলো এতিয়া আমি যাম কেনেকুৱা লাগিলে মজা লাগিলে আজি বহুত ভাল লাগিলে মেমৰি ভাল লাগিলে চ' লাষ্টত সকলোৱে একেলগে প্ৰাগজ্যোতিকা কিন্তু শেষ হৈছে আৰু এতিয়া আমি চাওঁ ঘৰলৈ যাবলৈ ওলাইছোঁ চ' আমি এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা ওলাই আহি আছোঁ আৰু এইখিনি এতিয়া কহৰালৈ সোমাইছে গেটখন আৰু আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰ চাই ৰঙিন হৈ থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম